আজিৰ ভিডিঅ'টো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো আপোনালোকে চাই আছে অসমৰ একেবাৰে পশ্চিমৰ পৰা অৰ্থাৎ ধুবুৰীৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। হেল্ল' এভৰিৱান, মই নয়ন আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে মোৰ ঘৰৰ পৰা অৰ্থাৎ ধুবুৰীৰ পৰা। আপোনালোকে ভিডিঅ'বোৰ চাই আশা কৰোঁ ভাল পাব কিয়নো মই একেবাৰে অসমৰ পিছৰ একেবাৰে পশ্চিমৰ পিনৰ পৰা ভিডিঅ'টো বনাই আছোঁ। তো এক্সপিৰিয়েঞ্চ কৰিব কেনেকুৱা আমাৰ ঠাই, কেনেকুৱা জেগা, কেনেকুৱা মানুহ, মিলা প্ৰীতিবোৰ আপোনালোকে দেখা পাব মোৰ ব্লগছৰ থ্ৰুৱেদি। তো এইখন হৈছে আমাৰ শালি ধানৰ খেতি পথাৰ, যিখন আমাৰে হয় কিন্তু বেলেগ মানুহে খেতি কৰি আছে। কিয়নো আমাৰ ঘৰত এনেকুৱা কাম কৰা মানুহ নাই, তো সেই গতিকে বেলেগে কৰি আছে। তো মই এইকেইদিন আছিলোঁ বঙাইগাঁৱত মই BEd কৰি আছোঁ আৰু আমাৰ 4 দিনৰ ডেমনষ্ট্ৰেশ্যন ক্লাছ সম্পূৰ্ণ শেষ হ'ল আৰু লগতে ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হ'ব। আমাৰ 4 মাহৰ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হ'ব, যিটো নৱেম্বৰৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আগতে বাৰু ফেব্ৰুৱাৰী মাহত গৈছিল, এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে চেঞ্জ কৰি দিছে, সেইকাৰণে আমাক নৱেম্বৰৰ পৰা দিছে। তো যি হওক, নৱেম্বৰত পূজাৰ বন্ধ শেষ হোৱাৰ পিছতে আমাক যাব লাগিব আকৌ আমাৰ ডেষ্টিনেশ্যনলৈ। তাৰপিছত এইবোৰ হৈছে আমাৰ মেহগনিৰ গছ কিহত অমৃত বৃক্ষ আঁচনি আছিল নহয়, অমৃত বৃক্ষ আঁচনিতে দিয়া গছবোৰ গোটেইকেইটা বাচিছে। এটা ভাল কথা, আপোনালোকেও গাৰক এনেকুৱা ঘৰত গছ লগাও কেনেকুৱা। তো গছ থাকিলেহে মানুহ থাকিব, আপোনালোকে হয়তো সেইটো বানি জানে। আৰু এইবিলাক হৈছে বাঁহ, ভলুকা বাঁহ, কিবা কিবি বাঁহ আছে। তাৰপিছত এইখন আমাৰ ঘৰৰ পিছফালখন, তো ভিউটো চাওক। আৰু গাইজ, ইয়াতে যদি এখন চাংঘৰৰ নিচিনা বনোৱা যায় কেনেকুৱা লাগিব চাওক, ভিউটো কেনেকুৱা। গোটেই এখন খেতি পথাৰ হয়, সেউজীয়া হৈ আছে। আৰু ওচৰতে লক্ষী পূজাও আহি আছে, তো ভাল লগা কথা। আৰু ইয়াতে মাছো আছে, ইয়াত পানী আছে, ইপিনে চাওক পানী আছে, তো সৰু সৰু মাছ আছে। পানী শুকাৰ লগে লগে মাছ ওলাব ইয়াতে। আগতেও আমি মাছ মাৰিছোঁ। তো আৰু এইটো হৈছে লাজুকী লতাৰ গছ, চাওক কেনেকৈ লাৰি দিলে পাতবোৰ জোপা খাই যায়। আপোনালোকৰ তাতে বা কি কয় এইটো গছক, লতাটোক। তো এতিয়া আমি যাই আছোঁ ৰবাব টেঙা খাবলৈ, আৰু আমাৰ লগৰ গাঁৱৰে ল'ৰাবোৰৰ লগত, বন্ধু কিছুমান দাদাও আছে লগতে। তো ৰবাব টেঙাটো আমাৰে হয়। আৰু এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ এটা বনাই আছে। আৰু এই ছাগলীজনীও আহিছে আৰু ৰবাব টেঙা খাবলৈ। তাৰপিছত সেনেকৈ আৰু চবে মিলি খালোঁ। আৰু তাৰপিছত খোৱা হোৱাৰ পিছত আমি অলপ কেৰাম খেলিলোঁ লগৰকেইটাৰ লগত। খেলা হ'ল কেৰাম খেলাৰ পিছত আমাৰ অঞ্চলত ৰাজহুৱা পূজা হৈ আছে। এইটোৱে হৈছে আমাৰ ফুটকিবাৰী সাৰ্বজনীন শাৰদীয় দুৰ্গা উৎসৱৰ মণ্ডপটো। আৰু লগতে এখন অভাৰব্ৰিজ দিছে, ইফালেদি পাৰ হৈ যাব লাগিব। ভালে বনাইছে বহুত। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।